লখৰা ৰাসৰ অন্যতম আকৰ্ষণ হৈছে আমাৰ মৰমৰ জুবিনদাৰ জুবিন ক্ষেত্ৰখনৰ ৰাইজ। নমস্কাৰ ৰাইজ, আজি মই আহিলোঁ লখৰা ৰাসত। যিহেতু এই কেইদিনমান ধৰি আপোনালোকক অলপ লখৰা ৰাসৰ ভিডিঅ' দি আছিলোঁ, ভাবিলোঁ আজি গোটেই ৰাসখনেই দেখোঁ। আৰু মই মেইন গেটখনৰ পৰা ভিতৰত সোমাই আহি প্ৰথমে দেখোঁ যে আয়তীসকলে নাম ধৰি আছে, আৰু লগতে দেখিলোঁ বৰ নামঘৰটোও ধুনীয়াকৈ সজাই তুলিছে। আৰু এইপিনে আমাৰ মৰমৰ জুবিনদা আৰু ভূপেন দাকো শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। আৰু মই পিছে আজি ৰাস চাব অকলে আহিছোঁ ৰ'ব ৰাইজ। আৰু কিছুমানে বাৰু হাতত ধৰাকৈ ফুৰি আছে বাৰু সেইবিলাক কথা বাদ দিয়ক, আমি ৰাসহে চাব আহিছোঁ। এইপিনে আমি মূৰ্তিবিলাকো আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। আৰু ধুনীয়াকৈ শ্ৰীকৃষ্ণ ৰাধাৰ আৰু ভগৱানৰ মূৰ্তিবোৰ চাই বহুতে বেছি ভাল লাগে। আৰু অসুৰ এটাৰ গাত পেচাব কৰি দি আছিল, চাই বহুতে বেছি মোৰ হাঁহি উঠিল। এইপিনে অজগৰৰ সাপবিলাকত ধুনীয়াকৈ গুহাবিলাক সজাই তুলিছে। আৰু এইপিনে আমাৰ মৰমৰ জুবিনদাৰ জুবিন ক্ষেত্ৰখনত ধুনীয়াকৈ প্ৰস্তুত কৰি তুলিছে। আৰু মই ভিতৰত সোমাই আহি সঁচাকৈ মন চন বেয়া লাগি গ'ল আমাৰ মৰমৰ জুবিনদাৰ জুবিন ক্ষেত্ৰখন যে। আপোনালোকেও লখৰা ৰাসত আহি চাবচোন এবাৰ।